So hey guys, welcome back to my channel Rabbanivlogs. So আজি তাৰমানে thumbnail চাই গম পাইছে চাগে কিহৰ ওপৰত ভিডিওটো হ'ব আৰু কি আনবক্সিং কৰিম। সো বলক ভিডিওটো আৰম্ভ কৰোঁ। আনবক্সিংখন চাই থাকক। সো মোৰ মালখন আহি গৈছে। সো আনবক্সিং কৰিম। সো এনেকুৱা আনবক্সিং নহয় আৰু পিয়ৰ আনবক্সিং নহয়। সো এবাৰ আনবক্সিং কৰিছিলোঁ তো বস্তুটো চাব লাগে। সো চাইছিলোঁ। সো আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছোঁ। তো চাই থাকক আনবক্সিংটো। আৰু মোৰ বিখ্যাত কটাৰীখন চাইছে এয়া বিখ্যাত কটাৰীখন সো এইটোৰ আজি আনবক্সিং কৰিম সো কাটি লওঁ সো কাটি লোৱাৰ পিছত এনেকুৱা সো এয়া মালটো সো ইয়াৰ পৰা ওলাই লওঁ মালখন সো এইটো ফ্লিপকাৰ্টৰ পৰা পাৰচেজ কৰিছিলোঁ সো প্ৰাইচখন পিছত কম সো এইটো ফ্লিপকাৰ্টৰ হয় সো ইয়াতে ৰাখি দিলোঁ এইটো সো মেন মালটো ইয়াত সো লিখা আছে চাওক বুট সো ইয়াত লিখা আছে টেক দ্য পাৰ্টি উইথ ইউ সো ভাল লাগিছে সো ইয়াত আছে আপোনাৰ সো ইয়াত লিখা আছে 14 ওয়াট সো ষ্টেৰিঅ স্পিকাৰ সো ইয়াত আছে আইপি সো ইয়াত আছে ৱাটাৰ ৰেচিস্টেণ্ট সো ইয়াত আছে আকৌ ৰাগড ডিজাইন সো ইয়াত চাব পাৰে ষ্ট'ন ব্লুটুথ স্পিকাৰ 1000 সো ইয়াৰ পৰা মালখন ওলাও নাকি ইফালে আছে আপোনাৰ যিটো বুটৰ যিটো ৱেবছাইট হয় সো ৱেবছাইটখন এইফালে আছে www.boatlifestyle.com সো ইয়াত আছে বুটৰ লগটো boat plug into nirvana so মালখন ইয়াৰ পৰা ওলাই লওঁ কি আছে না আছে চাই লওঁ ওয়াও কি ডিজাইন চাওক কি ডিজাইন বহুত ভাল লাগিছে ইয়াৰ ডিজাইনটো চাই সো ওয়াও একদম মজাৰ মাল তাৰমানে কি কম চাওকচোন ওয়াও ইয়াৰ পৰা ওলাও ওয়াও চাও পাৰে বক্সখনত আৰু কি আছে না আছে চাই লওঁ সো এইটো আছে কিমান বা কিনিছিলোঁ সো এইটো ফ্লিপকাৰ্টৰ হয় সো ইয়াতে ৰাখিলোঁ আৰু এইটো হ'ল আপোনাৰ বুটৰ ৱাৰেণ্টি কাৰ্ড 1 ইয়াৰ ৱাৰেণ্টি আছে 1 ইয়াৰ ৱাৰেণ্টি আছে আৰু মেনুফেকচাৰি ৱাৰেণ্টি সো এইটো সাইডত ৰাখোঁ আৰু ইয়াত আছে আপোনাৰ কিবা কিবি লিখা আছে এইটোৰ বিষয়ত পঢ়িব পাৰিলে পঢ়িব পাৰে সো কিবা কিবি লিখা আছে বুটৰ বিষয়ে সো সাইডত ৰাখিলোঁ ইয়াত আছে এটা USB কেবল সো এইটো বহুত ভাল হয় সো চাব পাৰে বহুত ভাল হয় অৰিজিনাল হয় ডাইৰেক্ট আপোনাৰ বহুত ভাল হয় আৰু সো এইটো সাইডত ৰাখিলোঁ আৰু ইয়াত আছে এটা আপুনি প্লাগ হয় এইটো সো আপুনি মোবাইলৰ পৰা কানেক্ট কৰিব পাৰিব নহ'লে আপুনি ডাইৰেক্ট হোম থিয়েটাৰৰ পৰাও কানেক্ট কৰিব পাৰিব সো এইটো সাইডত ৰাখিলোঁ আৰু একো নাই সো এইটো সাইডত ৰাখিলোঁ মেইন বস্তুটো লৈ আহোঁ আমি এইয়া ওয়াও চাব পাৰে ওয়াও সো বুটখন চাওক না লগটো চাওক মালখন এনেকুৱা ডিজাইনৰ ওয়াও মালখন কি কম আৰু সো সাউন্ড কোৱালিটিটো চাব লাগিব ওয়াও চাব পাৰে কি মজাৰ DC 5B ইয়াত আছে আৰু AUX সৰি সো ভাল লাগিছে বহুত মালখন চাই সো এইটোত কি আছে না আছে সো এইটো আমি খুলি লওঁ সো খোলাৰ পিছত ইয়াত আছে চাৰ্জাৰ আৰু ইয়াত আছে হেডফোন জেক সো ওপৰত আছে কিবৰ্ড চাব পাৰে মজা লাগিছে একদম চাব পাৰে কি ব্ৰেণ্ড হয় এইটো আচৰিত বনাইছে আৰু আপুনি যদি ফোন কৰে বা ফোনৰ কোৱালিটি ইয়াত আছে সো আপুনি এইটো ক্লিক কৰিব ফোন আহি যাব আৰু সাউন্ড নেগেটিভ আছে আৰু পজিটিভ আছে আপুনি বঢ়াব পাৰে কমাব পাৰে সো এইটো আপোনাৰ কথা এইটো হ'ল আপুনি লিখা আছে কিবা নাম আছিল সো মই পাহৰিলোঁ সো এতিয়া চিনেমেটিক শট চাওক
চ' এতিয়া তাৰমানে চাম চ' চাউণ্ড কোৱালিটি কেনেকুৱা চংটো তাৰমানে চ' কোৱালিটিটো চাম কেনেকুৱা চ' ব্লুটুথ কানেক্ট কৰিব লাগিব প্ৰথমে ইয়াত প্ৰেছ কৰি ধৰিব লাগিব চ' হৈ গ'ল অন হৈ গ'ল বুটটো অন হৈ গ'ল চাব পাৰে আমি ব্লুটুথ কানেক্ট কৰি দেখুৱাই আছোঁ চ' চাউণ্ড কোৱালিটি কেনেকুৱা চ' মই ইয়াত প্ৰেছ কৰোঁ কেনেকুৱা ৱাও गुफाओं में है चंदा जाके पीछे चिपटा रात इन किसने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा तो आवा চ' চাব পাৰে ইমান ভাল লাগিছে চংটো তাৰমানে ইয়াত ক্লিয়াৰ যে আহিছে ৱাও মই আচৰিত হৈ গৈছোঁ যে ইয়াৰ সেই মই ক'বই নোৱাৰোঁ এনেকুৱা তাৰমানে হৈছে কোৱালিটিটো বহুত ভাল হৈছে চ' এইটো আপুনি ল'ব পাৰে ইমান দামো নহয় চ' ইয়াৰ প্ৰাইচটো হৈছে আপোনাৰ এনে 3000 টকা পৰে চ' মই অফাৰত লৈছোঁ কাৰণে মোৰ 2500 টকামান পৰিছে চ' আপুনিও ল'ব পাৰে এনেকুৱা ভাল বোট চ' কেনেকুৱা লাগিল কমেণ্ট কৰি ক'ব আৰু